Hello guys, মোৰ নিউ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ব্লগটো হ'ব গৈ আছে ৰিটিং ৰাইচ এয়া হৈছে ব্ৰইলাৰ মুৰ্গী চিকেন এয়া ভজোৱা আৰু বইল দালি বইল আলু আৰু নেমু টেঙা। ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আপোনালোকে যদি পোনপ্ৰথমে মোৰ ভিডিঅ'বোৰ চায় তেতিয়াহ'লে একদমেই নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিবলৈ আৰু ভিডিঅ'বোৰ শেষলৈ চাব। আৰু আপোনালোকে যদি মোৰ মিনি ফেচবুকত যদি আপলোড দিওঁ তেতিয়া প্লিজ ফেচবুকটো ফ'ল' কৰিব। আপোনালোকৰ মৰমত বহুত আগবাঢ়ি গৈছে আৰু অলপ যদি মৰম দিয়ে আৰু আগবাঢ়ি যাওঁ। চিকেন ভোলা জালু কোনে কোনে ভোলা জালু খাই ভাল পায় কমেণ্ট কৰি জনাব। মইতো ভোলা জালুকৰ আচাৰ খাই বহুত ভাল পাওঁ। पेरेंट किड बोल रहा চিকেন খাই কোনে ভাল পায় কমেণ্ট কৰিবচোন। মোৰতো ফেভৰেট হয়। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। নতুন এটা ভিডিঅ'লৈ আকৌ লগ পাম আপোনালোকক। আজিলৈ বাই বাই, গুড নাইট ফেচবুক এণ্ড ইউটিউব ফেমিলি। নমস্কাৰ, জয় আই অসম।